হেল্ল' ফ্ৰেণ্ডছ, আজিৰ দিনটোত আমি বনাম কি বনালোঁ গেছ কৰকচোন। কেনেকুৱা দেখিছে বাৰু? কি বনাম? তিতা কেৰেলা বনাইছোঁ। তিতা কেৰেলা অলপমান বেলেগ ধৰণে বনাইছোঁ। একচুৱেলি এতিয়া টাইমটোত অলপ ভাল নিউট্ৰিশ্যন থকা খাদ্য খালে ভাল, সেইকাৰণে তিতা কেৰেলাৰ অকণমান বেলেগ ধৰণে বনালোঁ। এনেতো ভাজি উজি বনাব পাৰে, তো অকণমান বেলেগ ধৰণে বনাইছোঁ। তেন্তে চাওঁ আহক কেনেকৈ বনালোঁ। ৰেচিপিটো জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আপোনালোকে। তিতা কেৰেলা লৈছোঁ, ভালদৰে ধুই এনেকৈ কাটি লৈছোঁ। লগতে আলু দুটা লৈছোঁ। আলুখিনি মেচিনেৰে কাটিম, আৰু এইটো মেচিনেৰে। এইটো হ'ল জলকীয়া আৰু আদা পেষ্ট বনাই লৈছোঁ, আৰু এইটো সৰিয়হ পেষ্ট বনাই লৈছোঁ। এইবিলাকেৰে বনাম। আৰু এইবিলাক হ'ল মছলা, কেঁচা জলকীয়া আৰু তেজপাত, এইটো জৈন, এইটো শুকান জলকীয়া লগতে লৈছোঁ। শুকান জলকীয়া, এইটো জিৰা, আৰু এইটোতো জালুক 5-6টামান লৈছোঁ। এইটো তেলত দিম পিছত। কেৰাহী এটা বহাই লৈছোঁ, আৰু গৰম হোৱাৰ পিছত তেল দিম। সৰিয়হৰ তেল দিছোঁ, পতঞ্জলি সৰিয়হৰ তেল দিলোঁ। অকণমান দিছোঁ, কমাই দিছোঁ। এতিয়া ভাজি ল'ম তিতা কেৰেলাখিনি। তিতা কেৰেলাখিনি ভালদৰে ভাজি ল'ম। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে তেওঁলোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব পাৰে। ভালদৰে ভাজি ল'ব, নিমখ দিব সোৱাদ অনুসৰি, আৰু লগতে হালধি। এয়া আলুখিনি কাটি লৈছোঁ, প্লেট এখনত থৈ দিছোঁ। ভালদৰে ভাজি কৰি ল'ব। ভাজি হৈ গৈ আছে তিতা কেৰেলাবিলাক। কালাৰটো চেঞ্জ হৈ যাব যেতিয়া ভাজি হৈ যায়। প্ৰায় ভাজি হৈয়ে গৈছে, আৰু অকণমান টাইম লাগি যাব। এতিয়া মছলাখিনি ভাজি কৰি লৈছোঁ। অইল দিয়া নাই, এনেই সৰিয়হৰ পেষ্ট বনাইছিলোঁ যে, আৰু জলকীয়া আদা পেষ্টখিনি এক্সট্ৰা ভাজি কৰি লৈছোঁ। প্ৰথমত গোন্ধ এটা থাকে যে, এইটো নাইকিয়া হ'ব ভাজি কৰি ল'লে। কেৰাহীটো আগতে যে তিতা কেৰেলা ভাজি কৰিছোঁ, সেইকাৰণে অকণমান ক'লা ক'লা হৈ আছে। এইটো ছাইডত থৈ দিম মছলাখিনি ভাজি হোৱাৰ পিছত, আৰু ইয়াত তেল দি দিম। ছাইডত থৈ, কেৰাহীৰ পৰা বেলেগ প্লেটত থ'ব নালাগে, ছাইডতে থৈ তেল অকণমান দি এতিয়া ইয়াত জিৰা, জালুক এইবিলাক দি দিম। প্ৰথমতে শুকান জলকীয়া দিছোঁ এটা, পিছত তেজপাত, জালুক দি দিছোঁ, আৰু লগতে এতিয়া মছলাবিলাক দি দিছোঁ। আৰু কেঁচা জলকীয়া লৈছিলোঁ যে, সেইটো অকণমান কাটি লৈছিলোঁ আগফালে। এতিয়া আলুখিনি দি দিছোঁ। অকণমান টাইম ভাজি কৰি লোৱাৰ পিছত ধোঁৱা ওলাই আছে। এতিয়া জলকীয়াখিনি দি দিম। এনেকৈ কাটি লৈছিলোঁ, 3টা জলকীয়া দিলোঁ। ভালদৰে অকণমান টাইম 4-5 মিনিটমান এনেকৈ ভাজি ল'ব লাগিব, তাৰপিছতহে পানী দিম। জলকীয়াখিনি এনেকৈ
প্ৰেছ কৰি ভিতৰত থকা গুটিখিনি উলিয়াই দিব। ভাজি প্ৰায় হৈয়ে গৈছে। জলকীয়াখিনি গুটিবিলাক ওলাই দিছোঁ। নিমখ অকণমান দিছোঁ সোৱাদ অনুসৰি। আগতে আপোনালোকে চাই দিব, কিয়নো আগতে তিতাকেৰেলাটো দিছিলোঁ। নিমখ অকণমান জলকীয়া পাউডাৰ আৰু হালধি অকণমান দিছোঁ। হৈ গৈছে ভাজি। এতিয়া পানী দি দিম। পানী মই 1 কাপ দিছোঁ। ডাঙৰ কাপ এটাৰে 1 কাপ দিছোঁ, কফি কাপেৰে। হালধি অকণমান দি দিছোঁ, কাৰণ কালাৰটো অলপ কম আছিলে। কালাৰ কম হ'লে ভাল নেদেখি। উতলি গৈছে। উতলি যোৱাৰ পিছত ভাজি থোৱা তিতাকেৰেলাখিনি দি দিছোঁ। দি দিম এতিয়া। দি দিলোঁ তিতাকেৰেলাখিনি। এতিয়া এয়া উতলি যোৱাৰ পিছত আমাৰ তিতাকেৰেলাৰ চব্জি ৰেডি হৈ যাব। অকণমান টাইম এনেকৈ লৰাই থাকিব লাগিব। উতলি গৈছে, প্ৰায় ৰেডি। গেছ অফ কৰি দিম আৰু প্লেট এখনত ছাৰ্ভ কৰি ল'ম। মই প্লেট এখনত ছাৰ্ভ কৰি লৈছোঁ। এয়া প্লেট এখনত লৈ লৈছোঁ। দেখিছে কালাৰো ইমান ধুনীয়া আহিছে। কালাৰ পূৰা বেলেগ আহিছে, দেখিবলৈ ভাল। বনাই চাব, ট্ৰাই কৰিব, জনাব মোক।